Hello everyone, welcome to Onnekhan Classes. Onnekhanor eta notun video loi apnalok hokoluke swagatom janaisu. ইতিমধ্যে আমি এটা নতুন প্লেলিষ্ট আৰম্ভ কৰিছিলো ইংলিশ আৰু অসমীয়াৰ ৰাইটিং সেকশনটোৰ আৰু সেই ইংলিশ আৰু অসমীয়া ৰাইটিং সেকশনৰ প্লেলিষ্টৰ প্ৰথমটো টপিক আছিল আবেদন লিখন। ইতিমধ্যে আমি আবেদন লিখনৰ এটি ভিডিও আপোনালোকৰ ওচৰত আগবঢ়াইছো আৰু আজি এই আবেদন লিখনৰে অন্তিমটো ভিডিও অৰ্থাৎ সেকেন্ড পাৰ্ট আমি আপোনালোকলৈ লৈ আহিছো। প্ৰথম পাৰ্টত আমি শিকিছিলো কিদৰে জ্বৰ হোৱাৰ বাবে দুদিনৰ ছুটি বিচাৰি অধ্যক্ষ বা প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা হয় আৰু এই বিষয়ে আমি ইতিমধ্যে আপোনালোকক প্ৰথমটো ভিডিওত ভালদৰে গোটেই কথাখিনি বুজাই দিছো। আজি আমি চাম কিদৰে চতুৰ্থ পিৰিয়ডৰ পাছত শাৰীৰিক অসুস্থতাৰ বাবে ছুটি বিচাৰি এখন আবেদন আমি লিখিব পাৰো। গতিকে আহকচোন আমি আৰম্ভ কৰো। আমি ইতিমধ্যে উল্লেখ কৰিছো যে এখন আবেদনক আমি তিনিটা ভাগত ভগাব পাৰো। সেই তিনিটা হৈছে আৰম্ভণি বা ইন্ট্ৰডাকশন, তাৰ পিছত আহি যাব আবেদনখনৰ একেবাৰে মূল অংশ, সেয়া হৈছে বডি বা বিষয়বস্তুটো বহলাই লিখা অংশখিনি, আৰু শেষত আহিব আবেদনখনৰ সামৰণি বা কনক্লুজন। ইতিমধ্যে আপোনালোকক এই তিনিটা বিষয়ে মই ভালদৰে প্ৰথম ভিডিওটোতে অৱগত কৰিছো। গতিকে আহকচোন আমি কিদৰে চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি এখন আবেদন লিখিব পাৰো সেই বিষয়ে বহলাই আলোচনা কৰো। প্ৰথমতে আহি যাব আৰম্ভণি। আৰম্ভণিতে আমি লিখিব লাগিব আবেদনখন কাক সম্বোধন কৰিছো। এখন আবেদন আমি যেতিয়া লিখিম আমি বিদ্যালয়খনৰ প্ৰধানলৈকে আবেদনখন সম্বোধন কৰি লিখিব লাগিব। গতিকে আমি লিখিছো প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয়, বা যদি প্ৰধান শিক্ষক গৰাকী মহিলা হয় তেতিয়া মহোদয়া। আৰু এই খালী ঠাইটো যে থৈ গৈছো ইয়াত সকলোৱে নিজৰ নিজৰ বিদ্যালয়ৰ নামটো লিখি দিব লাগিব। অৰ্থাৎ আপুনি যদি কোনোবা এখন বিদ্যালয়ত পঢ়ি আছে তেতিয়া আপোনাৰ নিজৰ বিদ্যালয়খনৰ নাম এইডোখৰত সম্পূৰ্ণ কৰি দিব লাগিব। এইডোখৰ আছিলে আৰম্ভণি। তাৰপিছত আৰম্ভণিত আৰু এটা অংশ থাকে, সেয়া হৈছে বিষয়বস্তু। বিষয়বস্তুত আমি সিম্পলি ছুটি বিচাৰি আবেদন লিখিব পাৰো, বা যদি আপোনালোকে স্পেচিফিক ভাৱে লিখিব খোজে অৰ্থাৎ দেখুৱাই দিব বিচাৰে যে প্ৰকৃততে কিয় আপোনালোকে ছুটি বিচাৰিছে, গতিকে ইয়াত আপোনালোকে ছুটি বিচাৰি আবেদন বা লিখিব পাৰে চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি আবেদন। আৰু এই বিষয়বস্তুৰ সমান্তৰালকৈ অৰ্থাৎ প্যাৰেলেলি একেটা লাইনতে আপোনালোকে এই তাৰিখটো দিব। মোৰ অকমান তাৰিখটো দিয়া পজিশনটো খেলিমেলি হ'ল, কিন্তু আপোনালোকে তাৰিখটো এই সমানত একেটা পজিশনত দিব। তাৰিখটো আপোনালোকে আবেদনখন যিদিনা সাবমিট কৰিব অৰ্থাৎ যিদিনা আবেদনখন প্ৰধান শিক্ষক মহোদয়ৰ ওচৰত জমা দিব সেই তাৰিখটো আপোনালোকে ইয়াত লিখিব লাগিব। এয়া হৈছে আবেদন এখনৰ আৰম্ভণি পাঠ। এটো হৈছে ইন্ট্ৰডাকশন, মই আই বুলি লিখি দিছো আই। তাৰ পিছত আমি আহো আবেদন এখনৰ বডি বা বিষয়বস্তুলৈ, অৰ্থাৎ যেটো আমি বিষয় লিখিলো এই বিষয়টো আমি বহলাই গোটেই কাৰণখিনি লিখিম। ইয়াত আমি প্ৰথমতে লিখিব লাগিব মহোদয় বা মহোদয়া। মহোদয় হলে যদি আমাৰ প্ৰধান শিক্ষক হয় আৰু প্ৰধান শিক্ষয়িত্ৰী হলে মহোদয়া বুলি লিখিব লাগিব। তাৰ পিছত লিখিব লাগিব বিনীত সন্মানপূৰ্বক নিবেদন এই যে শাৰীৰিক অসুস্থতাৰ বাবে মই চতুৰ্থ পিৰিয়ডৰ পাছত বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিম। গতিকে দয়ালু মহোদয়ে চতুৰ্থ পিৰিয়ডৰ পাছত মোৰ ছুটি মঞ্জুৰ কৰে যেন, এই মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা। আমি বিষয়বস্তুটো লিখোতে বহলাই আমি দেখিবলৈ পাইছো ইয়াত দুটা লাইন প্ৰত্যেকখন আবেদনতে একেই থাকে। সেয়া হৈছে বিনীত সন্মানপূৰ্বক নিবেদন এই যে, আৰু এইয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা। গতিকে এখন এপ্লিকেশ্যনৰ যেতিয়া আমি বডিটো লিখিম অৰ্থাৎ এই বিষয়বস্তুখিনি বহলাই লিখিম, তেতিয়া যিটো আৰম্ভণিৰ যিটো অংশ থাকিব আৰু সামৰণিৰ যিটো অংশ থাকিব সেই আৰম্ভণি আৰু সামৰণিৰ অংশকেইটা প্ৰত্যেকখন আবেদনতে একেই থাকিব। আৰু এই মাজৰ যিখিনি বিষয়বস্তু সেইখিনি বিষয়ভেদে বেলেগ বেলেগ হ'ব। যিহেতু চতুৰ্থ পিৰিয়ডৰ পাছত
আবেদনখন লিখিব লাগে গতিকে মই ইয়াত লিখিছো যে শাৰীৰিক অসুস্থতাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পাছত মই উপস্থিত থাকিব নোৱাৰিম গতিকে দয়ালু মহোদয় চতুৰ্থ পিৰিয়ডৰ পাছত মোক ছুটি মঞ্জুৰ কৰে যেন কিন্তু আপোনালোকে মন কৰিব ইয়াৰ আগৰ আবেদনখনতো এই প্ৰথম অংশটো আৰু শেষৰ অংশটো মই একে লিখিছিলো গতিকে এইখিনি অংশ একে থাকিব আৰু এইখিনি হৈছে আবেদনখনৰ বডি মই বি বুলি লিখিছো এতিয়া আমাৰ আৰম্ভণি হৈ গ'ল ইন্ট্ৰডাকচন হৈ গ'ল বডি হৈ গ'ল আৰু আটাইতকৈ শেষত আমি লিখিব লাগিব যেটো কনক্লুজন পাৰ্ট আছে কনক্লুজনত আমি লিখিব লাগিব ইটি লিখি এই কমাটো দিব লাগিব বহুতে কি কৰে ইটি লিখি এই কমাটো নিদিয়ে সেইকাৰণে নম্বৰ কাট খোৱা দেখা যায় ইটি লিখি এই কমাটো দিয়া একান্তই মানে প্ৰয়োজনীয় একদম কম্পালসৰি আৰু ফুল কম্পালসৰি তাৰ পিছত আমি লিখিব লাগিব আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী যদি ছাত্ৰ হয় একান্ত বাধ্য ছাত্ৰ লিখিব লাগিব আৰু যদি ছাত্ৰী হয় একান্ত বাধ্য ছাত্ৰী তাৰ পিছত লিখিব লাগিব নিজৰ নামটো নিজৰ শ্ৰেণী শাখা আৰু ৰোল নং আৰু এনেদৰে আমি কি কৰিব পাৰিম এখন আবেদনৰ সামৰণি অৰ্থাৎ কনক্লুজন পাৰ্টটো লিখি দিব পাৰিম গতিকে আমি দেখিবলৈ পালো যে আবেদন এখন আমি কিদৰে তিনিটা পাৰ্টত ভগাই লৈ এই তিনিটা পাৰ্ট ভাগ খুব সুন্দৰকৈ যদি আমি লিখি দিওঁ তেতিয়া আবেদনখনত সম্পূৰ্ণ নম্বৰ পাবলৈ আমি সক্ষম হ'ম আৰু এটো আছিলে আবেদনৰ দ্বিতীয়টো পাৰ্ট ভিডিঅ'ৰ চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি আবেদন ইয়াৰ আগৰ ভিডিঅ'টো আমি শিকিছিলো দুদিনৰ ছুটি বিচাৰি শাৰীৰিক অসুস্থতাৰ বাবে আবেদনখন কেনেকৈ লিখিম সেই ভিডিঅ'টো মই আপোনালোকে যদি বিচাৰে মই আপোনালোকৰ বাবে আই বটনটো ক্লিক কৰিলে আপোনালোকে এই ভিডিঅ'টোৰ লিংকটো পাই যাব আৰু এই আবেদন দুইখন আবেদনেই মই আপোনালোকক কমেন্ট বক্সত পিডিএফটো কমেন্টত দি দিম এই দুইখন আবেদনৰ পিডিএফটো আৰু ইয়াৰ পিছত আমি ইংলিছ আৰু আসামিজ ৰাইটিংৰ এই প্লেলিষ্টটোত কোনটো টপিক গ্ৰহণ কৰিম বা কোনটো টপিক আমি আৰম্ভ কৰিম আপোনালোকে কমেন্টত জনাবচোন আৰু সেই কমেন্টবিলাক আপোনালোকৰ মতে আমি নেক্সট টপিকটো আৰম্ভ কৰিবলৈ আমাৰ সুবিধা হ'ব গতিকে ইমানেই আছিল আজিলৈ আবেদন লিখনৰ আমি দ্বিতীয়টো অংশ চালো আৰু ইয়াৰ লগে লগে আবেদন লিখনৰ যেটো টপিক হেতু শেষ হৈছে ভৱিষ্যতে আমি আৰু বিভিন্ন ধৰণৰ আবেদনৰ ভিডিঅ' লৈ আহিম কিন্তু বৰ্তমানলৈকে আমি যেটো বেসিক খিনি আছে যিখিনি একদম ফাউন্ডেশন আছে এই ফাউন্ডেশন বা বেসিক খিনিৰ আবেদনখন কিদৰে লিখা হয় বা সাধাৰণ এখন আবেদন আমি কিদৰে লিখিম সেইখিনি আমি বুজিলো গতিকে ইয়াৰ পিছত আমি এটা নতুন টপিক আৰম্ভ কৰিম এটো প্লেলিষ্টতে গতিকে সকলোৱে যাতে কমেন্ট কৰি পিনি জনাই কোনে কোনটো টপিক বিচাৰে গতিকে ইমানেই আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে শেয়াৰ কৰি দিব লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ থাকিল পুনৰ লগ পাম